Hello guys, welcome back to my YouTube channel Digonto Golamoi Digonto আপোনালোকক মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিও এটা লৈ আহিছো আজি ভিডিওতে বিষয় আপোনালোকক কম যে MyJio এপটো আপুনি আপোনাৰ মোবাইলত কেনেকৈ লগ আউট কৰিব পাৰিব আজি ভিডিওতে সকলো আলোচনা কৰিম ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আহিবলগীয়া ভিডিও নটিফিকেশন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে বলক ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আপুনি আপোনাৰ মোবাইলত MyJio এপটো আপুনি ওপেন কৰিব MyJio এপটো ওপেন কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা ওপেন হৈ যাব তাৰপৰত আপুনি তলত ৰাইট সাইডত তিনটা সাইন চাবলৈ পাইছে আপুনি ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত আপুনি ওপৰত প্ৰথম চাবলৈ পাইছে প্ৰফাইল এণ্ড সেটিংস দি আছে আপুনি ইয়াতে ক্লিক কৰিব প্ৰফাইল এণ্ড সেটিংসত ক্লিক কৰাৰ পাছত আপুনি তলফালে আহিব তলফালে আহি পেলাই ইয়াতে দেখিবলৈ পাব তলত একেবাৰে দি আছে লগ আউট ফ্ৰম অল ডিভাইস আপুনি ইয়াতে ক্লিক কৰিব ইয়াতে আপুনি ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত এনেকুৱা শো কৰিব ইয়াত দেখিবলৈ পাব লগ আউট ফ্ৰম অল ডিভাইস ইউ উইল বি লগড আউট অফ অল দা ডিভাইস you have logged into are you sure you want to proceed আপুনি proceed দেখিবলৈ পাইছে ইয়াতে ক্লিক কৰিব proceedত ক্লিক কৰা হোৱাৰ পাছত আপোনাৰ মোবাইলত MyJio এপটো সাকসেসফুলি লগ আউট হৈ গল এটো চাবলৈ পাইছে লগ আউট হৈ গল তো ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব থ্যাঙ্কস ফৰ ওয়াচিং